হেল্ল' আজি একদম সাডেনলি এটা ভিডিঅ' বনাব ওলাইছোঁ মোৰ একদম প্লেন নাছিলে একো ভিডিঅ' বনোৱাৰ কিন্তু মই ভাবিলোঁ যে এই কথাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে কথাটো এনেকুৱা যে আমাৰ ৱৰ্ডৰ কিমান পাৱাৰ হয় আজি মই আপোনাক সেইটো অকণমান ডিটেইলছত মোৰ একদম প্ৰেক্টিকেল এটা এক্সাম্পলৰ পৰা আপোনালোকক আজি অলপ বুজাব চেষ্টা কৰিম তো কথাটো এনেকুৱা যে যিহেতু মই ল অফ এট্ৰেকশ্যন ফ'ল' কৰোঁ তো মই কিছুমান এফাৰ্মেশ্যন আছে যিবোৰ এফাৰ্মেশ্যন মই ডেইলি কওঁ আৰু 1 মাৰ্চৰ পৰা মই এটা নতুন এফাৰ্মেশ্যন দিব ষ্টাৰ্ট কৰিছিলোঁ যে আই লাভ টু শ্বেয়াৰ মাই ৱেল্থ উইথ মাই লাভড ওৱানছ আৰু তাৰপিছত এনেকুৱা হ'ল 10-12 দিনমান পিছৰ পৰা মোৰ তাত যিবোৰ ফোন কলছ আহে তাৰ মেক্সিমাম ফোন কলছ কেৱল পইচা বা ফাইনেন্সিয়েল ৰিলেটেড হেল্পৰ কাৰণে আহে এনেকুৱা কিছুমান মানুহে ফোন কৰিছে যিবোৰ মোৰ ক্ল'জ ফ্ৰেণ্ড হয় বাট তেওঁলোকে কেতিয়াও মোৰ পৰা কেতিয়াও একো ফাইনেন্সিয়েল হেল্প বিচৰা নাছিলে এনেকুৱা মানুহৰো ফোন আহিছে তাৰপিছতে মই ভাবিলোঁ যে কি হৈ আছে কালিও এজনৰ ফোন আহিছিলে মোৰ একদম বহুত ক্ল'জ ফ্ৰেণ্ড হয় তো তেখেতৰ ফোন আহিছিলে তাৰ হোলীত ফোন আহিছিলে এনেকুৱা মানে ডেইলি ফোন আহি আছে তাৰপিছতে মই ভাবিলোঁ যে কি হৈ আছে কথাটো আৰু যেতিয়া মই ভালকৈ বস্তুটো ভাবিলোঁ তাৰপিছত মই গম পালোঁ আচ্ছা মোৰ এই এফাৰ্মেশ্যনটোৰ কাৰণে এইটো এনেকুৱা মোৰ লগত হৈ আছে আৰু তাৰপিছত মই মোৰ এফাৰ্মেশ্যনটো চেঞ্জ কৰি দিলোঁ এতিয়া কথাটো এনেকুৱা যে ল অফ এট্ৰেকশ্যনৰ ভিডিঅ'জটো মই দি আছোঁ আপোনালোকক যিমান পাৰোঁ সিমান শ্বেয়াৰ কৰিব মই চেষ্টা কৰি আছোঁ নিজৰ ব্যস্ততাৰ পৰা টাইম উলিয়াই গতিকে সেইবোৰ চাব আপোনালোকে আৰু এইটো এটা স্মল ভিডিঅ' হয় মই এইটোৱে আপোনালোকক বুজাব বিচাৰিছোঁ যে আমি যিবোৰ ডেইলি ৱৰ্ড কওঁ সেইবোৰ কিমান বেছি পাৱাৰফুল হয় আমি আমাৰ ডেইলি লাইফত কিমান ভুল শব্দ কিছুমান ইউজ কৰোঁ আৰু যাৰ বাবে হয়তো বহুত প্ৰব্লেম বা আমি নিবিচৰা কিছুমান কাম আমাৰ জীৱনত হৈ যায় গতিকে নিজৰ ৱৰ্ডবোৰ ভাবি চিন্তি ক'বলৈ আৰম্ভ কৰি দিয়ক বহুত ইম্পৰ্টেণ্ট হয় আৰু মই মোৰ এই চেনেলটো খোলাৰ এইটোৱে উদ্দেশ্য যে ল অফ এট্ৰেকশ্যনৰ মই কৈছোঁ আগতেও ল অফ এট্ৰেকশ্যনৰ চেনেল এছামিজ চেনেল তেনেকুৱা মই দেখা নাই হিন্দী এণ্ড ইংলিছততো বহুত চেনেলছ আছে গতিকে মই অলপ চেষ্টা কৰিছোঁ আপোনালোকক যিমান পাৰোঁ সিমান নলেজ দিবলৈ যাতে আপোনালোকেও সেইবোৰ ইউজ কৰি আপোনালোকৰ জীৱনটো ধুনীয়া কৰি ৰাখিব পাৰে সেইটোৱে মোৰ উদ্দেশ্য গতিকে থেংক ইউ ছ' মাছ আৰু এটা কথা একদম কম সময়ৰ ভিতৰত মোৰ চেনেলটো বহুতখিনি মৰম পাইছে গতিকে তাৰ বাবেও বহুত ভাল লাগিছে এনেদৰে মৰম দি থাকিব ধন্যবাদ